ঐ উঠ ফোন আহিছে দেখা পোৱা নাই নেকি হা আৰু গাৰুটো কেলে চুবাই আছ উঠ উঠ বহুত টাইম হ'ল ধেত তেৰি ইমান দিনে একো এটা ভালকৈ খাবলৈ পোৱা নাই সপোনডালত এসাঁজ ভালকৈ খাবলৈ পাইছিলোহে হয় তাকো খাব নিদিলি তই শুব দে মোক ঐ পনীৰ আনিছিলোঁ উঠ উঠ তই আলু পিঁয়াজৰে কাটি দেহি মই পনীৰখন বনাই দিম আহ জলদি আহ পনীৰ চাৰি পাঁচ ছয় সাত আঠ ন 10 মানুহ দুটা মাজত হাফ হাফ কৰি 20 পিচ কৰিলোঁ মাৰ 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 ঐ তাক মাৰ মাৰ বাওঁফালে চা গাড়ীত গৈ ঐ হেমন্ত হা গাড়ীলে ভাত নাই বাৰু তই খাইছিলি নাই আজি আমাৰ পনীৰ আছে কিমান দিনৰ মূৰত যে আজি খাম ঐ ভাড়া গ'লৈ খাই ল'বি ঐ গৈছোঁ ৰ ঐ শুনচোন মই অলপ পাছত মাৰি আছোঁ নহ'লে এতিয়া পনীৰ বেছিকৈ খাই দিব মই আহি আছোঁ ৰ পনীৰ ক'ত পাকঘৰৰ খিৰিকীখন খুলি থৈ আহিছিলোঁ বান্দৰে আহি গোটেই পনীৰখিনি খাই গুচি গ'লগৈ তোৰ আৰু মোৰ কাৰণে এতিয়া পিঁয়াজ আৰু আলুকেইটা থৈ গৈছে আহ খাহি এতিয়া